Hello, welcome back to my another mini vlog. এয়া দুপৰীয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজি দুপৰীয়া খালোঁ পানী পুৰি। ইমান দিনৰ পৰা খাবৰ মন যায় আছিলে। তো বস্তু নাছিলে ঘৰত, সো বজাৰৰ পৰা আনিলোঁ, লৈ আনি কিনে বনাব ধৰিছোঁ। যি আপোনালোকে ক'বচোন যে আপোনালোকৰ ফেভৰেট ফাষ্ট ফুড কি? মোৰ ফেভৰেট ফাষ্ট ফুড বহুত আছে লিষ্টত, কেতিয়াবালে ক'ম। আজিলৈ আপোনালোকে কেইটাই ক'ব। বাকী দুপৰীয়ালৈ মই লাঞ্চটো বনালোঁ। আজি লাঞ্চত আছিলে চিকেন। সদায় এটা ষ্টাইলত খাই আমনি লাগি গৈছে, সেইকাৰণে ভাবিলোঁ আজি অকণ বেলেগকৈ বনাওঁ। আজি মছলাখিনি প্ৰথমতে সানি লৈ কেনেহে বনাব লৈছোঁ। স্ক্ৰীণত দিয়া আছে বস্তুবিলাক, আপোনালোকে চাব। আৰু যদি কিবা ভুল হৈছে বনোৱাতে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাই দিব। আৰু আপোনালোকে মাংস আৰু কেনেকুৱা ষ্টাইলত বনাই মোক জনাবচোন। মই আপোনালোকৰ ৰেচিপিবিলাক ট্ৰাই কৰিব চেষ্টা কৰিম। আৰু পাকঘৰখনত থাকিব যে পৰা নাই, এনেকুৱা গৰম, তাতে আৰু ফুচকা খালোঁ নহয়, এতিয়া ঘনাই পানী পিয়া লাগি থাকে। আপোনালোকৰ লাগে নে জনাবচোন। চ' ফাইনেলি কিবা কৰি মই ভাত আঞ্জাখিনি হোৱা কৰিলোঁ ৰাইজ। এতিয়া মই খাওঁ, আকৌ লগ পাম নেক্সট ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।